মদনটো নাই এমাহ ধৰি দেখা দেখিয়ে নাই ক'ত কি কৰিছে তক্তি এতিয়া দুভাগ ৰাতিখন ধানৰ দোকানৰ বাৰান্দা ৰখি থাক ইয়াত নাইতো নাই ফুটপাথ এটাও নাই শুই থাকিবলৈ ঠাণ্ডা বৰটা ভাল নহয় যেন পাইছো দোকান ভাঙিবি নেকি কি হলো ঠাট্টা নকৰিবি টেনচনত আছো টেনচন কি টেনচন ফুল টেনচন দিলে কি দিলে ঘৰৰ পৰা উলিয়াই দিলে কোনে বুঢ়াই তই কাৰণেহে ইমান দিনে সহ্য কৰি আছো মই হোৱা হলে বুঢ়াক ইমান দিনে তেজপুত্ৰ কৰি দিলো হয় বাপেকে মোৰ হাইকোৰ্টৰ উকিল চিনা আছে তই কৈ দে কৰিব পাৰি পিছে দোস্ত তেজপুত্ৰ কৰিলে ঘৰৰ মাটি বাৰী ভাগ পাম জানো সেইটোতো এটা কথা নালাগে দে এইবাৰলৈ নালাগে বাৰু ইয়াৰ পিছত যদি বাপৰে উৎপাত কৰে তেজপুত্ৰ কৰি দিবি বাপেকে আইডিয়াটো দিলিতো দি দিছো ইয়াৰ পিছত চাই লওঁ তই যে একেবাৰে টাই জোতা মোজা কোট চোলা পিন্ধি বিদেশী বাবুটো হৈ আহিলি কেছ কি কৰবাত ডাঙৰ চিপ্ৰং মাৰিলি নেকি কি বুলি ভাবিছ মোক তই এইবাৰ একেবাৰে কামাল কৰি আহিছো কামাল চিনেমা কৰি আহিলো বাপেকে চিনেমা তই আৰু চিনেমা অন্য ফালতু কথা বিচাৰি নাপালি আৰে বিশ্বাস কৰ মা কসম চিত্ৰাঙৰ ওপৰত এখন চিনেমাত স্পট বয়ৰ কাম কৰিলো পদ বয় আৰে পদ বয় নহয় স্পট বয় চিনেমাত স্পট বয়তো সব কাম কৰে এই যে চশমাটো দেখিছো এই যে যতীন দাই মোক গিফ্ট দিছে আৰু এই ব্যক্তি দেখিছো এইটো মোক ডাইৰেক্টৰে দিছে আৰু চানা এই যে জোতাটো দেখিছো এইটো লাইটৰ লৰাটোৰ পৰা মাৰি লৈ আহিছো আৰু এই টাইডাল মই মেকআপ মানে হ'ব তোৰ কথা চব গম পাই গৈছো পিছে এইটো কি এইটো আৰে এবাৰ মই কামাল কৰি দেখুৱাম তই চাবি চিনেমা বনাম মই চিনেমা সব লৈ আহিছো চিনেমা তই চিনেমা বনালে সেইখন চিনেমা নহয় যাত্ৰা পাৰ্টিহে হ'ব তই চাই থাক না মই সব কায়দা কিনি শিকি আহিছো তো ধৰ আরে নাখাবি এটা আঠা হয় মই পায়স বুলিয়ে ভাবিছিলো এৰি শুন এইবাৰ মই সঁচাকৈ এটা চিডি বনাম আজিকালি চিডি কৰাৰ কাৰণে মানুহবিলাক পাগলা হৈ থাকে নেকি আৰু যিবিলাকে চিডি কৰিব আহিব সিহঁতৰ পৰা আমি পইচা ল'ম পইচা তই এইবোৰ কি ভেকু ভাওনা পাতিছ মই হলে ধৰিব পৰা নাই আৰে মই যি কম তাকে তই কৰি যা বুইছা উল্টা পুল্টা কৰিবি তু দগৰা মাৰ পাবি শুন মই পোষ্টাৰ লৈ আহিছো পটাপট পোষ্টাৰ মাৰ আৰু মানুহ মাৰ এই আছা যোগাযোগ নম্বৰ আৰে এইটো মোৰ মোবাইল নাম্বাৰ হয় এই আছা তাৰ মানে তই মোবাইল লৈ লৈছো তোকে এটা দি দিম পটাপট পোষ্টাৰ মাৰ বনি যা আহি যা আৰু কামত লাগি যা বনি যা ফটাফট কৰ ঐ ঐ এইফালে
এতিয়া আমাক অফিস রুম লাগে অফিস রুম আরে যোগাযোগৰ কাৰণে মানুহবিলাক আহিবতো হয় নেকি শুন ভাল ভাল ছোৱালী দেখিলে সিহঁতৰ পিছ লবি আৰু সিহঁতৰ ঘৰৰ এড্ৰেছ লবি আমি গৈ যোগাযোগ কৰিম পইচা লমতো এতিয়াৰ পৰা তই মোৰ এসিস্ট্যান্ট ডাইৰেক্টৰ হৈ গলি হয় মোৰ বেগ ল আৰু মোৰ পিছে পিছে আহ তিনিআলিত পোষ্টাৰ মাৰি কিন্তু তই সকলোবিলাক কথা জানিবিতো আরে মই সব বন্দোবস্ত কৰি আহিছো তো এইটো মোৰ মাথা হয় ল বেগ ল আঠা ল আহি যা আহি যা এসিস্ট্যান্ট ডাইরেক্টর হলে তো মানে বেগু লব লাগে কিজনী দেখোন বৰ ধুনীয়া ছোৱালী চিনেমাত ল'ব পাৰো পিছে ঘৰ বা ক'ত পিছে পিছে যাও আজি কিন্তু ভাল জমিল দেই এনেদৰে ক্লাছ খতি কৰি চিনেমা চাই থকাৰ কথা ঘৰত গম পালে ঠিক দিব কিন্তু সেই বুলি মই কৰীনা কাপুৰৰ চিনেমাখন নাচাম নেকি তাইৰ দৰে মই এক্টিং কৰিব পাৰিলো হয় যদি পাৰিবি মই বনাই দিম এক্ট্ৰেছ মাথো মোক দেখৰৰ এক্ট্ৰেছ ঐ অথনিৰ পৰা সেই ল'ৰাটো আমাৰে পিছে পিছে আহি আছে ৰচোন অলপ ৰৈ দিওঁ দেখিলি মই কৈছিলো নহয় আমাৰ পিছ লৈছে আজিকালি এনেদৰে বহুতো ছোৱালী নিহে ন বিক্ৰী কৰি দিয়ে হয় নি এনেহ'লে কি হ'ব এতিয়া বল বল সোনকালে ঘৰলৈ যাওঁ বল বল দাদা ল'ৰাটো আমাৰ পিছে পিছে আহি আছে আমি ৰলে সিও ৰয় ৰবা